এইটো উচ্ছেদ অভিযানটো ক'ত লৈছে আৰু কেতিয়াৰ পৰা কেনেকৈ ধৰণৰ আজি উচ্ছেদ অভিযানটো আমাৰ মাৰাট লংৰি ৱাইল্ড লাইফ চেঞ্চুৰীৰ অন্তৰ্গত লংবুই নামৰ এলেকাটোত লোৱা হৈছে অবৈধভাৱে বনাঞ্চলত বসবাস কৰি থকা মানুহক উচ্ছেদ কৰাৰ ক্ষেত্ৰত বৰ্তমান অসম চৰকাৰ তথা কাৰ্বি আংলং জিলা পৰিষদ খুব কঠোৰ পদক্ষেপ লৈছে সেইকাৰণে আমি বিভিন্ন সময়ত যোৱা আমি মে' মাহৰ পৰাই বিভিন্ন সময়ত আমি চিৰিজ অফ এভিকশ্যন অপাৰেশ্যন কেৰিড আউট কৰিছোঁ মোৰ ৰেঞ্জতে এতিয়ালৈকে দুবাৰ হ'ল যোৱা 29 তাৰিখে একবাৰ আৰু আজি আমাৰ এতিয়ালৈকে 45 ঘৰৰ ওপৰত আমি মানুহক ঘৰ ডিমলিছ কৰিব সক্ষম হৈছোঁ আৰু তেওঁলোকৰ কবলৰ পৰা নট লেছ দেন 10 হেক্টৰ ভূমি আমি মানে এনক্ৰচমেণ্ট মুক্ত কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে আপত্তিজনক নথিপত্ৰ ইনষ্ট্ৰুমেণ্ট ভিতৰত তেওঁলোকৰ ঘৰ ধ্বংসস্তূপৰ পৰা আমি কিছুমান জীৱ জন্তু হত্যা কৰা কেপচাৰ কৰা যেনে ধনু কাৰ হেণ্ডমেড ছিংগুল বেৰেল বন্ধুকো আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ কিন্তু আমি খবৰ কেনেবাকৈ তেওঁলোকে পালে আৰু তেওঁলোকে ঘৰ বাৰী এৰি মাত্ৰ মহিলা সদস্যজনক ৰাখি পেলাই কোনোবাফালে তেওঁলোকে সেই স্থান ত্যাগ কৰে এনেকুৱা আৰু এইটো আমাৰ অভিযানটো যেতিয়ালৈকে আমি সিহঁতক যেটো কমপ্লিট কৰিব নোৱাৰো এভিকশ্যন মানে মোৰ ৰেঞ্জৰ আণ্ডাৰ তেতিয়ালৈকে এইটো চলিয়ে থাকিব টিল কমপ্লিশ্যন অফ দিছ প্ৰচেছ সেইটোৱে